বলক আজি আমি পাপৰৰ আঞ্জা বনাওঁ। প্ৰথমে কেৰাহীত তেল দি ললোঁ। এতিয়া পাপৰটো ভাজি ল'ম। অকণমান তেল দিলোঁ, এটা তেজপাত দিলোঁ, কেইটামান জিৰা দিলোঁ, অলপমান আদা দিলোঁ। এতিয়া আলুখিনি ভাজি ল'ম। নিমখ দিলোঁ, শুকান কেঁচা জলকীয়াৰ গুড়া দিলোঁ, হালধি দিলোঁ, জিৰা গুড়া দিলোঁ। এতিয়া গোটেইখিনি একেলগে ভাজি ল'ম। কেইটামান কেপচিকাম দিলোঁ, এইখিনিও ভাজি ল'ম। এতিয়া পানী দি দিলোঁ আলুটো সিজোৱাৰ কাৰণে। এতিয়া বিলাহী দি দিলোঁ, পাপৰটো ভাঙি দিলোঁ। অকণমান গৰম মছলা দিলোঁ। হয়ে গেল পাপৰৰ আঞ্জা। এনেকৈ একবাৰ পাপৰৰ আঞ্জা বনাই কিনে খাই চাব, বহুত সোৱাদ লাগে।